সিদিনা মই নাট খাওঁতে তুমি বোলে মস্ত জমে আছিলা হা কোনে আইছে ৰীতা ৰাজবংশী জেঠি আইছা মাই দে ব বৌৰ লগত চিনাকি হলো দুদিন আহিছিলো নহয় দিনে বৌ ঘৰত নাছিল তাকেতোৱে অ মাই আজি দি 3 দিন আহা হ'ল 3 দিনৰ দিনা মই আছো দে এই ভিতৰত গেলে নিয়ে মাই ভিতৰত নালগে দক জেঠি এতে বহিয়ে ভাল লাগছে নাই নেকি ঘৰত কলো দেখোন হা তাই দে ওলে যোৱা বুলি অ হেল্ল' বৌ মই ভোলা দাদাৰ কথা সোধা নাই কাৰ কথা সুধছাই মাই মিষ্টাৰ ঘৰত নাই নাকি মিষ্টাৰ নহয় মাষ্টৰ তই মাষ্টৰ বাবাৰ কথা সুধছা আইব ৰবা আইবা হৈছিয়ে চাহ খাবা বোলা বোলা আমাই ভিতৰত গেলিয়া হা গজমুৰি তই যে এই মহাপাপ খেল কৰি ফেলবি মোক একবাৰ সুধবা নালগে কাৰ বুদ্ধিমতে কোন মায়ে বাপেৰ বুদ্ধিমতে এই পাপ খেল কৰিছিলি কাও বুদ্ধিমতে কোৱা নাই পেহী নিজৰ বিবেচনা মতেই কৈছো পেটৰ সন্তানৰ পিতৃয়ে যেতিয়া মানি নলব ইটা কান্দি দেখুৱাবা নালগে মায়ে বাপে আউগ্ৰা দি আউগ্ৰি ৰাখছিলো মোক একবাৰ সুধবা নালগে উঠিব লাগিছিল তেনেহলি তুমি যে মানা কৰিবা মই জানিছিলো গজমুৰি তই এটো কাণ্ড কিয় কৰলি বহুত ভাবি চিন্তি কৈছো পেহী ইমান টেনচন ইমান অশান্তিৰ মাজত মা হ'ব নোৱাৰি মা হ'বলৈ সুস্থ পৰিৱেশ সুস্থ মন এটাৰ প্ৰয়োজন ইমান অশান্তিৰ মাজত মই নোৱাৰো পেহী আহা বহা বহি লোৱাচোন তোমাৰ অহা বহুত দেৰি হ'ল চাগে হলেতো বহু সময় ভোলাদাৰ বৌৰ লগত কথা পাতিলো জেঠিৰ লগত কথা পাতিলো মিঠা নহ লাল চাহ 1 কাপ দিলা ধোৱা লেইটা গন্ধিছিল তাকো খালো গোন্ধ কিহৰ গোন্ধ ধোৱা লেইটাহে ৰব এটা বস্তু লিখিতত কি কব ধোৱা লেটিয়া নহয় বা ইমান টান টান অসমীয়া শব্দ জানা ধোঁৱা লেলটা শব্দটোৰ অৰ্থটো উলিয়াব পৰা নাই লেলটা নহয় লেইটা ধোৱা লেইটা লিখিত শব্দটো কোৱা সেই ধৰি মই কবা নোখোজো ধোৱা গন্ধহে মেজৰৰ কিতাপত পোৱা নাই ধোঁৱা গোন্ধ অ সেইটো গন্ধক আমি ধোৱা লেইটা বুলি কওঁ ধোৱা লেইটা গন্ধ চাহকাপ খাই আপোনাক গেলি ৰখি আছো দিয়ক মোলে ৰৈছা কথা আছে কোৱা ফাদাৰ আৰু মাদাৰে পঠাইছি ফাদাৰতকে মাদাৰ বিৰত অধৈৰ্য একবাৰ ব্ৰাদাৰক পঠাবা খুজিছিল লাষ্টত ফাদাৰে মানা কৰি কলে তই নিজে যাই সুধি আহাটো ভাল হ'ব কিবা সুধিবলগীয়া আছিলে হ'বলা ফাদাৰে কৈছি কি কৰে সুধ যদি ইয়েছ কয় তেতিয়াহ'লে আমাৰ ঘৰকো মাত আশা যাই খাই যাব তাৰমানে ইয়েছ ক'লে নিমন্ত্ৰণ আৰু তাকেতো কিবা এটা কওক দেখ নকিকিয়া কিবা এটা তুমি বহুত ভাল ছোৱালী ৰীতা ভাল ঘৰৰ ছোৱালী ৰূপে গুণে শিক্ষাই দীক্ষাই কোনোফালে তুমি কম নহয় তে আমাৰ বিয়া ফাইনেল তাকেতো ক'ব খুজিছো আমাৰ বিয়া সম্ভৱ নহয় অ স্বামী কি আজানটো ইতা আপিটো বয়া নহয় দেখোনে ভালতো কোনি গলাক তোমাক বয়া বুলি সিদিনা আপুনি কোৱা নাছিল কেই নাই তোমাক ৰীতাক বয়া বুলি গলো সিদিনা দেখোন কৈছিলে একেখন গাঁৱৰে আপি ভালকে চিনিয়ে নাপাও বাপ্পা ঐ চম্বু খুৰা এই পিছ মাল ক'ত লুকে থৈছিল এই তাইক মই ক'ত বয়া বুলি গলো কৈছো আপিটো কি মক্কেলা না শম্ভুগুৰা এই পিছ ক'ত লুকে ৰাখিছিল তাকেহে কৈছো কিবা কথাৰ সুতটো বয়া নালাগছিল না এই কবাৰ কিবা কথা পাতি থাকা তুমিও জানতো অলহন কালি মাংস খাবা মন গেছি ছাৰক ফোন কৰো ছাৰেও যদি মন কৰে মাংসখিনি ৰান্ধি দিয়া উজলা ছাৰো ঘৰত কিবা মাংস চাংস বনাবা মোৰ ভয়ে লাগে কিয়া পাক মাৰি পাকঘৰক যায় আপুনি ভাজাৰ পেৰে আৰম্ভ কৰে না লাষ্টৰ শেষত ছাৰক দিবাক গেলি ভাল মাংস 2 টুকুৰাও নেৰে আজি কিন্তু একদম নালিব হ'ব দে অলহ এতিয়া এটা কথা সুধো ৰবছো স্বামী সোমবাৰৰ পেৰে মোৰ চাকৰিটো হ'ব ছাৰেতো দিম বুলি কৈছিয়ে
তে স্কুলত চাকৰিটো হলি ৰাতি ৰাতি আৰু ভাত ৰান্ধে যাবা নালকে অ থকে লাট মাৰি দিবা নৰ বয়া কথা হ'ব স্কুলৰ চাকৰিটো বহি উঠাৰ পিছত লাহে লাহে এৰি দিবা লাগিব আৰু এৰিনো কিয় দিবা লাগে হা এমাহ ডিউটি কৰিব পাৰি না এটো দেহা হৈ থাকিব মোৰ সেই নামটোহে তোমাৰ কাম চব মই নকৰিম ভালে হ'ব আমি দুৱতিৰি মৰদে দিনত স্কুলত আৰু ৰাতি ছাৰৰ ঘৰত পহুচাম মাইনো কিমান খাব অ তোমাৰ দৰমহাখিনি আমি দুয়ো সাঁচিব পাৰি বাপ্পা ঐ এমাহ বুদ্ধি স্বামীৰ হেল্ল' গুড মৰ্ণিং 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 আজিও প্ৰবন্ধ দেখুৱাবলৈ আহিলা হ'লা কিয় বা সুধিলা নহয় মানে এইখিনি সময়ত প্ৰবন্ধ লিখি ভট্ট ছাৰক দেখুৱাবলৈ যোৱা যে নহয় জানো ঠিক ধৰছি আপুনি আজি কিন্তু প্ৰবন্ধ লেখা নাই কি লেখছো কওকচোন কবিতা লিখিছা নহয় গল্প লিখিছা নেকি কেনকে জানলা প্ৰবন্ধ লিখা নাই কবিতা লিখা নাই গল্প যি লিখিছা ফাইন যোৱা যোৱা সোনকালে ভট্ট ছাৰক দেখুৱাই আহাগে আজি ভট্ট ছাৰক দেখাবা নাযাওঁ দ অ আচ্ছা গল্প লিখে যে মেধি কি মেধি আছিলে মেধি ছাৰ যে তেওঁক দেখুৱাবা নহয় দিয়ক গেছ কৰকচোন কাক দেখাম কাক দেখুৱাবা আপুনি চিনি পাই দিয়ক অ তুমি নিশ্চয় হেড ছাৰক দেখুৱাবা হয়নে হেড ছাৰক কিয় দেখামে সেইবোৰ আচলতে আবেগৰ প্ৰয়োভৰ নোহোৱা কঠিন হৃদয়ৰ কিছুমান ৰুক্ষ পুৰুষ এ ৰাম ছাৰৰ বিষয়ে ইমানবোৰ বিশেষণ কিয় প্ৰয়োগ কৰিছা ছাৰে শুনিলে বেয়া পাব আমি বেছি খাতিৰ নকৰোৱে আগৰ ঘৈণাক থাকাওতে প্ৰেমলতা বাইদেউক ভাল পালা আগৰ বাইদেউ মৰিল প্ৰেমলতা বাইদেউক বিয়া কৰাই খেদা হেতুকে মই হেড ছাৰক আবেগ বিবেকহীন এজন ৰুক্ষ পুৰুষ বুলি আখ্যা দিবলৈ বাধ্যতা হলো হওক হেড ছাৰ আৰু প্ৰেমলতা সত্যহতে এই টপিকটো চেঞ্জ কৰিলে আমাৰ ভাল হ'ব হওক কওকচোন ইতা মই এই গল্পটো কাক দেখাম গল্পটোৰ নাম হ'ল বন্দিতাৰ বিয়ানুভৱ পণ্ডিতাৰ বিয়ানুভৱ তাৰমানে বন্দিতাৰ বিয়াক লৈ অনুভৱ এই গল্পটো মই আপোনাক দেখাম ভাল কথা মোক গল্প অ আপোনাকে দেখাম মই গল্প এজন সাধাৰণ পাঠক হিচাপে পঢ়িলে কৃতাৰ্থ হ'ম পাঠক হিচাপে সাধাৰণ পাঠক মই গল্প অ হেল্ল' নাগৰান নাম গোৱা পাঠক হিচাপে নহয় কিন্তু এজন অসমীয়া লিখনিৰ পাঠক হিচাপে এ মাই সিদিনা পপুল লৈ দা মূলা মাখা গোটাই সুখে গেলে কিবা সাজ চাত দি খাবা লাগিছিল দে আজি দিপ্ৰা দিম দক মাই এতিয়াতো আৰু হেড ছাৰৰ ঘৰত যাবাই লাগিল ৰাতি ৰাতি বোলে আছিল হেড ছাৰক খিলি ঠগে দিলাক না হেড ধৰি দিনে ৰাতিয়ে যাবা লগা হৈছি দিনে ৰাতি ঘৰত কিতে ৰান্ধবি তাকেতো এতিয়া আপুনি আপোনাৰ গীতে দিনে ৰাতি নিজে বানে খাবা লাগব আন পাও স্বামী আৰু মই বাহিৰতে খাম হা তন্থে বেলেগকে খৰ মাথা মাৰছা পবৰি লগ লাগি মোক বেলেগ কৰি দিবি এই মোৰ কপাল অ মাই মই কৈছো কিবা আপুনি বুজিছে কিবা আৰু বুজবাৰ কিবা বাকী থাকিল মোক বেলেগ কৰি দিনো বেলেগকে খৰ মাথা মাৰছা হৰি হৰি বুঢ়া বাসুদেউ বাবাৰ পিতা কৰাত নাই গম পালে মনত কম দুখ পাব অ মাই কথাটো হেতু নহয় শুনকচোন অ সোমবাৰ ৰূপেৰে মোৰ স্কুলৰ চাকৰিটো হ'ব তাতে স্বামী আৰু মই ৰান্ধিম আৰু খাম ৰাতি হেড ছাৰৰ ঘৰত তে স্বামী আৰু মই যদি বাহিৰতে পূজাও আপুনি আপোনাৰ গীতা লাহে লাহে নিজে সিজে খাবা লাগব আৰু বন্ধ বাৰত একেলগে খাম দক কিবা কলি কিবা বুজে আপুনিও মস্ত আবেৰি দক মই তোর ধরে কম ভাই মালতীর ধরে আবরা সাবরা তিরি আছে বিয়া করে থলিয়ে ভাল আছিল আবরা সাবরা তিরি কপাল হলিয়ে পায় যা এটা কথা বকি নাথকিবি দে মালতী মোৰ পত্নী হয় আৰু মই তাইৰ পতিৰ আগত পত্নীক নিন্দা কৰাটো মূৰ্খৰ কাম কিবা খং উঠব কিয়া কি বা করু মই আবৰা আবৰাকে নাথকিবি তাই শুনা পালি বাচা কলজা খাব তোৰ আবরাক চালু বলি কম মালতী আবরা আবরা বলি কৈছো আৰু তোর আগতে কৈছো মোৰ আগত কিয়া ক মালতী মোৰ পত্নী হয় আৰু মই তাইৰ পতি হয় কিয়া আৰু তোর মালতীর কি পতি
পতি নহয় ৰে বাইদেউ নাচপতি মালতীৰ কথা মতে উঠা বহা কৰা না মালতীৰ কথা মতে তই নাচাবাকে কৰা না তই ভাই পতি নহয় নাচপতি এই কাৰপা ধৈৰ্যৰ সীমা থাকে দেই অধৈৰ্য হম ৰাখিব পাৰিবা নহয় কম বয়সতে মাৰা যাবি বাচা হ'ব দে নাচপতি মাৰি পিছত নকৰিবি আগতে কলে চানা মাৰ কেনা কৰে বান্দাৰৰ দৰে নাচপতি তুমি ভালে প বা বয়াই প মই কিন্তু ছাৰক বয়াকে কৈছো প্ৰেম বাই হেডমাষ্টৰো অ মাষ্টৰে কি কৈছি ছাৰক ডাইৰেক্ট কোৱা নাই না চুতীয়া ছাৰকহে কৈছো একো লাভ নাই অৰিতা কিবা ক'লে দিয়েক ক'ব লাগিব কি কলিনো ছাৰ এজন আবেগ বিবেকৰ প্ৰয়োজন নথকা বৰ কঠোৰ হৃদয় ৰাখিৰ এজন নিষ্ঠুৰ পুৰুষ বুলি কৈছো হক মই একো বুজি চুজি নাপলোৱে ইংৰাজীত কৈছা হে ভগৱান পেহী তুমি যে কি ক ইংৰাজীত কিয় কম হা অসমীয়াতে কৈছো হক প্ৰেম বাই বুজি পাইছি দা মিছা ক'লে কি ডাল হ'ব মই হ'লে একো ডাল বুজা নাই হা হৈছি যতে চুতীয়া মাষ্টৰে বা বুজলাক না বুজা নাই যাবা হলি তই আৰু এতিয়া কিয় বহি আছা সুনিতা থাকা বুলি ভাবছিল পাও আমি যোৱাৰ পিছত লাগাল দুল্লাকৈ সুনিতা নাই শুনি থাক ঐ লাগাল ধৰিম কি সুদ ধৰি ধৰি কলাক হে লাগাল নদ্ৰে যদি কিয়াতে ৰখি আছে মই তোমাৰ লগত যাম হা ওকে হেডচাৰৰ ঘৰক তাতে নুঠে খা ফাল্টু কথা নকবি দে কিয়া মই হেডচাৰৰ ঘৰ গেলে কি হয়